আপোনালোকৰ বাবে মই আজি কাপোৰ তিনিযোৰ লৈ আনিছোঁ। ভাবিলোঁ যে আপোনালোকক দেখাওঁ মইনো কেনেকৈ এই কাপোৰ কেইযোৰত দহি বাতিছিলোঁ, তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। নমস্কাৰ বন্ধুসকল, মই ৰিমঝিমে মোৰ চেনেল ৰিমঝিম মিনিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ বাবে মই এটি ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা যেনেকৈ মৰম আৰু সঁহাৰি জনালে তেনেকৈ এই ভিডিঅ'টিও আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। আৰু আপুনি যদিহে ইউটিউবত চাই আছে আৰু এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে তলত থকা বেল আইকনটো অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব। আৰু আপুনি যদিহে ফেচবুকত চাই আছে তেন্তে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। মোৰ পেজটোৰ নাম হৈছে ৰিমঝিম মিনিজ ব্লগ। আৰু আপোনালোকে মোক আগবঢ়াই নিলেহে ময়ো আগবাঢ়ি যাবলৈ সক্ষম হ'ম, নহয় জানো? আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকক মই কেইদিনমানৰ আগৰ পৰা দহি বটা লগতে মেখেলা চাদৰ কেনেকৈনো মই ডিজাইন কৰি আছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। সেয়ে আজি ভাবিলোঁ মইনো কেনেকৈ মোৰ কাপোৰ কেইযোৰমানত দহি বাতিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এইটো মই কেনেকৈ দহি বাতোঁ সেইটো আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছোঁৱেই। যদিহে চোৱা নাই তেন্তে পেজত গৈ পিনে আপোনালোকে চাব পাৰিব মোৰ আগৰ ভিডিঅ'। নহ'লে যদিহে ইউটিউবত চাই আছে তেন্তে ইউটিউবত গৈও মোৰ ভিডিঅ' চাব পাৰিব। এতিয়া মই কেৱল আপোনালোকক দেখাব বিচাৰিছোঁ মইনো কেনেকৈ কাপোৰ কেইযোৰত ডিজাইন কৰিছোঁ। চিম্পুল কাপোৰ হয়, মই ডিজাইন কৰি লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আহক কাপোৰ কেইযোৰ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। মোৰ এই কাপোৰযোৰ দেখিছে, এইযোৰ মোৰ উপহাৰ পোৱা কাপোৰ হয়। খুব চিম্পুল কাপোৰ হয় আৰু এই কাপোৰযোৰ মই এনেকৈ দহি বাতি লৈছোঁ ছাইডত, দেখিছেনে? গোটেই চাদৰখনত মই এনেকৈ ছাইডত এটা ছাইডত মই দহি বাতিছোঁ। আপোনালোকে দেখিছেনে নাই মই নাজানো, মই নিজে কেমেৰা ধৰি আছোঁ। আঁচলটোতো মই এনেকৈ দহি দিছোঁ। চাওক, মই বগা দহি দিছোঁ কিয়নো এই কাপোৰযোৰত বগা ফুল আছে, সেইবাবে মই বগা দহি দিছোঁ। মই মিক্স ফুল নাই দিয়া, এইটো গুণা সূতা হয়। বগা দহি দিলে ভাল লাগিব বুলি ভাবি মই বগা সূতাৰে বগা দহি বাতি দিলোঁ। কেনেকুৱা লাগিছে কাপোৰযোৰ? ব্লাউজটো মই চিম্পুলকৈ চিলাইছোঁ। আপোনালোকক মই ব্লাউজটোৰ ডিজাইন দেখাই দিম। সম্পূৰ্ণ ব্লাউজটোৰ এইটো বডিটোতে কাম কৰা আছিলে ব্লাউজটোৰ, আৰু মই সেইবাবে মই চিম্পুলকৈ চিলাইছোঁ। কিন্তু পিঠিতে এটা সৰু পাৰি লগাইছোঁ। কেনেকৈ লগাইছোঁ আপোনালোকক মই ব্লাউজৰ ডিজাইনটো দেখাই আছোঁ। ব্লাউজটো মই চিম্পুলকৈ চিলাইছোঁ আৰু মই আগফালে ৰাউণ্ড ডিঙি দিছোঁ, পাছফালে মই ভি ডিঙি দিছোঁ। আৰু ইয়াতে মই সৰু পাৰি এটা লগাই দিছোঁ। পাছফালে পাৰিটো মই সৰুকৈ কাটি ইয়াতে লগাই দিছোঁ। আৰু এইটো ডিঙিত দেখিছে নহয় আপোনালোকে, এইটো পাৰপিন লগাই দিছোঁ। ব্লাউজৰ হাতকেইখন মই গাঁঠিলৈকে পৰাকৈ চিলাইছোঁ আৰু তাতে মই পাৰি দুটা লগাই দিছোঁ। দুইখন হাততে এটা এটাকৈ পাৰি লগাই দিছোঁ। মই আজি জুৱেলাৰী পিন্ধিছোঁ, এইটো এমেজনৰ পৰা লৈছিলোঁ, কাণফুলিযোৰ। এতিয়া লোৱা নহয়, এইযোৰ মই 19তে লৈছিলোঁ, 2019ত লৈছিলোঁ। বিয়াৰ আগে আগে লৈছিলোঁ এই কাণফুলিযোৰ। আৰু এই মণিডাল পিন্ধিছোঁ, এডাল মুক্তামণি হয়। এডাল মোক ভাইটি এটাই গিফ্ট দিছিলে।
এই আঙুঠিটো দেখিছে নহয়, ইয়াৰ সেট এটা আছে, বিয়াৰ সময়ত ভাইটি এটাই মোক উপহাৰ হিচাপে দিছিলে। মই কেতিয়াবা আপোনালোকক পিন্ধি দেখাম। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মই এইটো ডিজাইনতে মই দুযোৰ কাপোৰ কৰি বনাইছোঁ, আপোনালোকক মই দেখাই আছোঁ কাপোৰ কেইযোৰ। এইযোৰ এযোৰ কাপোৰ হয়, এইযোৰ সেই মই একে ডিজাইনতে দহি বাতিছোঁ, কিন্তু এই দহিকেইটা মই মিক্স কৰি বাতিছোঁ, দুটা কালাৰ দিছোঁ। আৰু মই কাপোৰযোৰত পাৰি লগোৱা নাই, পাৰিটো নি ব্লাউজত লগাইছোঁ। মই কেনেকৈ ব্লাউজত লগাইছোঁ আপোনালোকক মই ব্লাউজৰ ডিজাইনটো আপোনালোকক দেখাই দিম, কেনেকৈ নি দিছোঁ পাৰিবিলাক। কেনেকুৱা লাগিছে আপোনালোকে জনাব, আপোনালোকক দেখাই দিছোঁ। ৰ'ব চাওক, এনেকৈ মই মিক্স কৰি লগাই দিছোঁ। একে থুপি দহিয়ে মই বাতিছোঁ, বেলেগ দহি বটা নাই। মেখেলাখন চকলেট কালাৰৰ হয়, ব্লাউজটো আৰু মেখেলাখন একে কালাৰেই হয়। আৰু গাটো তেনেকৈ বুটা আছে। এই কাপোৰযোৰ মই যদিহে চৰাইদেউৰ পৰা চাই আছে আপোনালোকে চিনি পাব, চৰাইদেউৰ সোণাৰীৰ পৰা লৈছিলোঁ, লক্ষ্মী ষ্ট'ৰ বুলি এখন ষ্ট'ৰৰ পৰা। আচলটো মই দেখাই দিব বিচাৰিছোঁ আপোনালোকক। আৰু মই সেই একে দহি বাতিছোঁ, মিক্স দহি আচলটো। যদিহে কেমেৰা ধৰিবলৈ কোনোবা থাকিলেহেঁতেন, তেতিয়া আপোনালোকক মই ধুনীয়াকৈ কাপোৰযোৰ দেখাই দিব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া মই অকলে ভিডিঅ' বনাইছোঁ যে সেইবাবে আপোনালোকক সম্পূৰ্ণকৈ দেখাব পৰা নাই। তথাপিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখাবলৈ। এটা কথা কি জানেনে, এই কাপোৰবিলাকত এটাই বেয়া, এইবিলাক দেখিছেনে বেক চাইডে কেনেকৈ সূতা ওলাই আছে, ক'ৰবাত লাগি গ'লে কিন্তু আৰু চেচ, সকলো শেষ হৈ যায়। কাপোৰযোৰ কেনেকুৱা দেখিছে আপোনালোকে জনাব। আৰু মই আপোনালোকক ব্লাউজৰ ডিজাইনটো দেখাই আছোঁ। ব্লাউজটো মই ফুল হাতৰ বনাইছোঁ, গোটেই হাতখনতে মই চাদৰৰ পাৰিটো লগাই দিলোঁ, আৰু আগফালে মই ৰাউণ্ড ডিঙি দিছোঁ, আৰু পাছফালে স্কোৱাৰ দি ডিঙিতে মই পাৰি এটা লগাই দিছোঁ। খুব সাধাৰণভাৱে এইটো বনাইছোঁ ব্লাউজ। আপোনালোকৰ ওচৰলৈ মই আৰু এযোৰ কাপোৰ একেটা ডিজাইনতে লৈ আনিছোঁ। চাওক, এয়া দেখিছেনে, একেটা ডিজাইনতে একেটা দহিয়ে মিক্স দহি বাতিছোঁ, থুপি দহিটোৱে হয়, মই মিক্স কৰি বাতিছোঁ, কিয়নো ইয়াত পিংক আৰু ব্লু আছে, মই সেইকাৰণে দহিবিলাক পিংক আৰু ব্লু দিছোঁ। দেখিছেনে আপোনালোকে, এইযোৰ মোৰ জোৰোণৰ কাপোৰ হয়। কাপোৰযোৰ মোক চিলাই দিছিল জোৰোণত দিওঁতে, কিন্তু এই চাইডত দহি বটা নাছিল, মইহে বাতি ল'লোঁ। মোক দুইটা আচলতে দহি বাতি দিছিল, মই আচলটো আপোনালোকক দেখাই দিছোঁ। আচলটো সেয়া চাওক, এনেকৈ মিক্স দহি, সৰুকৈ মিক্স দহি বাতিছিল। চিম্পুল হয় কাপোৰযোৰ, দেখিছেনে, পিন্ধিবলৈ খুব ভাল লাগে। ব্লাউজটো খুব চিম্পুল হয়, কোনো ডিজাইন নাই। আপোনালোকক মই সম্পূৰ্ণ কাপোৰযোৰ দেখাই দিছোঁ। আপোনালোকে এনেকৈ দহি বাতি পিন্ধিবচোন, খুব ধুনীয়া লাগে, দেখিবলৈও ধুনীয়া লাগে। চিম্পুল কাপোৰবিলাকত বাতিব এনেকৈ দহি। আৰু আজিকালিতো ব্লাউজবিলাকত পাৰি, চাদৰ পাৰিটো লগাই দিয়ে নহয় জানো, তেতিয়া চাদৰখন উকা হৈ থাকে, আৰু তেতিয়াও এনেকৈ দহি বাতি ল'লে খুব ধুনীয়া দেখি। আপোনালোকক কিমান পাৰোঁ দেখাব মই নাজানো, তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক কাপোৰযোৰ দেখাবলৈ। বুজিছোঁ, আপোনালোকে কোনযোৰ কাপোৰ ভাল পালে জনাবচোন, নে গোটেইকেইযোৰে ভাল পালে তাকো জনাব।
আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদিহে ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ ধন্যবাদ